ফ্ৰেণ্ডসকল, এইখিনি হৈছে এগ মছলা গ্ৰেভি আৰু মই আজি বনাইছিলোঁ। ভাবিছোঁ আপোনালোককো দেখাই দিওঁ আৰু চাই ভাল পাব বুলি মই আশা কৰিছোঁ। আৰু বলক তেন্তে বনাওঁ বলক। কেনেকৈনো চিম্পুলভাৱে মই এগ মছলাখিনি বনালোঁ। আৰু মই লৈছোঁ এগ মছলাৰ কাৰণে 4টা কণী, বইল কণী আৰু এটা ডাঙৰ পিঁয়াজ। ইয়াতো মছলাত পিঁয়াজ বেছিকৈ লাগে। আৰু মিডিয়াম আকাৰৰ আলু কাটি লৈছোঁ। জলকীয়া 4-5টামান, আদা নহৰু পেষ্ট অলপমান। আৰু এইখিনি কম বেছি কৰিব পাৰে অলপ। এতিয়া মই বইল কৰা কণীকেইটা কাটি দিম। 4টা একেধৰণে দুটা ফালত কাটি দিম অলপ ভিতৰলৈ, যাতে মছলাৰ গোন্ধটো কণীত সোমায়। সেইকাৰণে এতিয়া মই গেছটো অন কৰি কেৰাহীটো গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হৈ যোৱাৰ পিছত মই তেল দি দিছোঁ। তেল অলপ বেছিকৈ দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে কমকৈ ল'ব পাৰে। তেলখিনি গৰম হৈ যোৱাৰ পিছত মই গোটা জিৰা দি দিম। আৰু এতিয়া কণীটো দেখিছেনে কিমানখিনি দ কৰি কাটিছোঁ। আৰু এতিয়া মই ইয়াতে গোটা জিৰা দি দিম। গোটা জিৰাখিনি ফুটি যোৱাৰ পিছত পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। জলকীয়া আৰু পিঁয়াজখিনি এবাৰ লৰাই দি অলপ সিজিব দিম। আধা সিজা হোৱাৰ পিছত ইয়াতে দিম আদা নহৰু পেষ্টখিনি। আদা নহৰু পেষ্টখিনিও 50%মান ভজা হোৱাৰ পিছত ইয়াতে দিম ৰং গুড়া আৰু নিমখখিনি। নিমখটো পিছতো দিব পাৰে, মই একেলগে দি দিম। কম হ'লে পিছত আৰু দিব পাৰি। আৰু এতিয়া মই ইয়াতে একেলগে আলুখিনি দি দিম, কাটি থোৱা আলুখিনিও মই এবাৰ লৰাই দিম। লৰাই দি পেলাই ইয়াতে এখন ঢাকনি দি দিম, যাতে আলুখিনি সোনকালে সিজি যায়। আৰু গেছৰ ফ্লেমটো একদম ল'ত ৰাখিম, যাতে আলুখিনি সিজি যায়। 1 মিনিটমান মই ঢাকনিখন দি দিম। 1 মিনিটমান পিছত আৰু ঢাকনিখন গুচাই চালোঁ। মনত ৰাখিব গেছটো একদম ল' ফ্লেমত ৰাখিব লাগিব। আৰু আলুখিনি যিমান সৰু হয় সিমানে সোনকালে সিজি যায়। সেইকাৰণে আলুখিনি সিজা নাই, সেইকাৰণে আৰু মই অলপ সময় ঢাকনিখন দি দিম। আৰু ঢাকনিখন গুচাই চালোঁ। এতিয়া মোৰ আলুখিনি সিজি গৈছে আৰু মছলাখিনিও ভালদৰে ভজা গৈছে। এতিয়া মই ইয়াতে দিম গুড়া মছলাখিনি, যি অলপমান মই দিম, বেছিকৈ নিদিওঁ মছলা। ইয়াতে দিছোঁ মই জিৰা গুড়ি আৰু জালুকৰ গুড়ি অলপ। আৰু আপোনালোকে ইচ্ছা কৰিলে গৰম মছলাও দিব পাৰে। মই দিয়া নাই, যিহেতু এতিয়া বেছিকৈ গৰম পৰিছে আৰু বেছি মছলা খোৱাটো ভালো নহয়, সেইকাৰণে। আৰু মই 4টা কণী একেলগে দি দিছোঁ। কণীকেইটা অলপ ভজা যাব বুলি সেইকাৰণে দিছোঁ। অলপমান পানী দিছোঁ, যাতে মছলাখিনি ভালদৰে সিজি যায়। আৰু গেছৰ ফ্লেমটো হাই ফ্লেমত ৰাখিছোঁ, যাতে মছলাখিনি সোনকালে সিজি যায় আৰু পানীখিনি সোনকালে শুহি যায়। আৰু কণীকেইটা দেখিছেনে অলপমান ভজাৰ পিছতে ৰঙা হৈছে। আৰু কালাৰটো ধুনীয়া কাৰণে কণীকেইটা ভাজিছোঁ একেলগে। আৰু এতিয়া পানীখিনি শুহি গ'ল। এতিয়া মই গ্ৰেভিটোৰ কাৰণে পানী দিম। গ্ৰেভিখিনিৰ কাৰণে পানী যিমানখিনি লাগে সিমানেই দিম, বহুত বেছিও নহয়, যিহেতু মছলাত বেছি পানী দিলে ভাল নালাগে। আৰু ঢাকনিখন দি দিছিলোঁ গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি। এতিয়া মই 1 মিনিটমান পিছত চাইছোঁ আৰু মোৰ এগ মছলা গ্ৰেভি প্ৰায় ৰেডি হৈয়ে গ'ল। আৰু এতিয়া গেছৰ ফ্লেমটো একদম হাই ফ্লেমত দি দিম, যাতে মছলাৰ তেলখিনি ওপৰত উঠি যায়। আৰু মছলা হ'লে তেলখিনি ওপৰত উঠিলে বেছি ভাল লাগে। সেইকাৰণে এইখিনিয়ে হৈছে এগ মছলা গ্ৰেভি। চিম্পুলভাৱে বনাইছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই যায়।